ফেনখন স্পিডতে আছে কিন্তু ক্যামেৰাত হয়তো আপোনালোকে স্পিড দেখা নাই দেখিছে সব বাল্বটো সব বন্ধু বান্ধৱীসকল কি খবৰ আশা কৰোঁ আপোনালোকৰ ভাল আমাৰো ভাল আৰু মই ৰবুলভাই মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ লগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে এতিয়া বহুত উৎকট গৰম পৰিছে নামাজেনে বহুত উৎকট গৰম পৰিছে আৰু এই গৰম আৰু মেইন গৰমটো আহি আছে তো এই গৰমটোত যদি ইমান কাৰেণ্টৰ ডিষ্টাৰ্ব দিয়ে তেতিয়া আপোনালোকে কি কৰিব হয়তো ফেন লগাবলৈ কাৰেণ্টৰ প্ৰব্লেম থাকিব বিচনী মাৰিব লাগিব কাৰোবাৰ ঘৰত ইনভাৰ্টাৰ আছে কাৰোবাৰ ঘৰত ইনভাৰ্টাৰ নাই তো গতিকে ইয়াৰো এটা উপায় আছে সেই উপায়টো মই আপোনালোকক ক'ম কোৱাৰ আগতে যোনে যোনে মোৰ চেনেললৈ নতুন গৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক লাইক শ্বেয়াৰ কৰি দিয়ক আৰু মই জানো আপোনালোকে মই এতিয়াও মোৰ ভিডিঅ'খিনি চাই আছে কিন্তু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা হয় চেনেলটো ছাবস্ক্ৰাইব কি মাজনী আকাশত দেখিছে সেৱা জোন কিমান ধুনীয়া নীলা আকাশ সেয়া জোন বাই ওলাইছে আমাৰ বাবাই তাকে চাই আছে আৰু পটাপট মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক তাৰপিছত আপোনালোকে ভিডিঅ'টো আপুনি স্কিপ নকৰাকৈ চাই থাকক মই দেখুৱাইছোঁ আমি বেছি নকৰি কেনেকৈ আমি কি উপায় ফ্ৰী এনাৰ্জি আমি ব্যৱহাৰ কৰি পেলাই কেনেকৈ আমি উপকৃত হ'ব চাই থাকক ভিডিঅ'টো এখন পেনেল দেখিছেনে আৰু আছে এখন ফেন তো মই কিহৰ কাৰণে আহিছোঁ এতিয়া বহুত গৰম পৰিছে আৰু গৰমৰ দিনটো আহি আছে আৰু গৰম দিনত কি হয় কাৰেণ্টটোৰ বহুত ডিষ্টাৰ্ব হয় তো গতিকে কাৰেণ্টটোৰ ইমান ডিষ্টাৰ্ব হ'লে আমি ধৰি লওক বিচনীটো এনি টাইম মাৰি থাকিব নোৱাৰোঁ ন ইমাননো বিচনী মাৰি থাকিব তো সেই গতিকে ভাবিলোঁ মোৰ গুৰিত এটা বস্তু আছে যিটো বস্তু ব্যৱহাৰ মই আজি ৩-৪ বছৰে কৰি আহিছোঁ আৰু সেই বস্তুটোৰ পৰা মই কেনেকৈ উপকৃত হৈছোঁ সেইটো আপোনালোকক অকণমান দেখুৱাওঁ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই থাকক মই আপোনালোকক কেনেদৰে কি বস্তুটো বুজাই আছোঁ চাওক মোৰ গুৰিত যিখন পেনেল আছে দেখাই আছোঁ এখন হ'ল উষা কোম্পানীৰ আপোনাৰ 50 ৱাট ছ'লাৰ পেনেল হয় এই পেনেলখন মই পিছফালে দুডাল কেবুল লগাই জইন কৰি লৈছোঁ প্লাছ মাইনাছ এই DC ফেনখন চলিব এই ফেনখন আপোনাৰ ইমান ধুনীয়া হাৱা দিয়ে এই ফেনখন আপুনি অনলাইনৰ পৰা আনিব পাৰিব এই ফেনখনৰ আপোনাৰ দেখাইছোঁ হ'ব ইমান ধুনীয়া হাৱা দিয়ে এই ফেনখন মানে যদি আপোনালোকে ব্যৱহাৰ কৰে ঘৰত বিশেষকৈ ল'ৰা ছোৱালী থকা ঘৰত ফেন লাগেই তো কিমান ধুনীয়া চলে ফেনখন দেখাই আছোঁ প্লাছ মাইনাছ কেবল মই লগাই দিছোঁ চাব ফেনখন এতিয়া ঘূৰিব এই চাওক ফেনখন কেনেদৰে ঘূৰি আছে আপোনাৰ গৰম দিনত আমি এই ফেনখন ব্যৱহাৰ কৰি পেলাই আমি ধুনীয়াকৈ হাৱা লৈ থাকিব পাৰোঁ খুব কম খৰচত আমি এই ফেনখন ব্যৱহাৰ কৰি আমি ঠাণ্ডা হাৱা ল'ব পাৰোঁ এয়া চব ফেনখন স্পীডতে আছে কিন্তু কেমেৰাত হয়তো আপোনালোকে স্পীড দেখা নাই ঠিক আছে ফেনখন কিন্তু স্পীডে ঘূৰি আছে চাওক বহুত স্পীড ঘূৰি আছে কিন্তু এতিয়া আবেলি হৈছে আৰু ৰ'দটোও নাই তো সেই গতিকে মানে ধৰি লওক ৰ'দটো নাই সেই গতিকে অকণমান কম স্পীড হৈছে কিন্তু এতিয়াতো কেমেৰাত বাৰু অলপ স্পীডটো কমেই দেখা পাব কিন্তু এতিয়া বহুত স্পীড ঘূৰি আছে এতিয়া আবেলিও হ'ল তাৰ লগে লগে মোৰ গুৰিত এটা বাল্বো আছে যিটো হয় DC বাল্ব এই বাল্বটো মোৰ গুৰিত এটা ছেটআপ আছে ছেটআপটো হৈছে মোৰ গুৰিত 2খন পেনেল অলৰেডি লাগি আছে এইখনে হৈছে 3খন পেনেল আছে মই 3খন পেনেল পেৰেলেল কৰি পেলাই মোৰ ঘৰৰ ভিতৰত যোনটো ডাঙৰ এটা বেটেৰী আছে বেটেৰীটো মই চাৰ্জ কৰোঁ আৰু ৰাতি কাৰেণ্ট গ'লেও মোৰ অসুবিধা নহয় তো গতিকে খুব কম টকা খৰচ কৰি প্ৰায় 3000 মান টকা খৰচ কৰিলে আপোনালোকে এইটো ধুনীয়া ছেটআপ পাই যাব
আৰু লগতে ফেনখন লগতে মই বাল্বটো জ্বলাই দেখাই দিম আপোনালোকক। মই এতিয়া বাল্বটো ফিটিং কৰিলোঁ। এইটো বাল্ব চাওক, এইটো কিমান ধুনীয়াকৈ জ্বলিব চাব দেই। দেখিছেনে? দেখিছে? চাওক বাল্বটো চাওক কিমান ধুনীয়াকৈ জ্বলিছে। ৰাতি হ'লে বহুত ধুনীয়া পোহৰ দিয়ে, এতিয়া কিন্তু পোহৰটো আপোনালোকে ধৰিব নোৱাৰিব চাগে। চাওক কিমান ধুনীয়াকৈ জ্বলিছে। মোৰ গুৰিত এনেকুৱা দীঘল লাইট আছে, মানে টিউব লাইট টাইপৰ। সেই টিউব লাইটকেইটাও মই ধুনীয়াকৈ মোৰ লগাই থৈছোঁ। আপোনালোকক এবাৰ দেখাইছিলোঁ চাগে ছেটআপটো, কিন্তু আপোনালোকৰ মই মানে এই গৰম দিনত সুবিধাৰটোৰ কাৰণেহে এই পেনেলখন এবাৰ আপোনালোকক ৰিভিউ কৰিলোঁ। তো চাওক, যদি ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ এটা কমেণ্ট কৰি দিব। যদি কোনোবাই এনেকুৱা পেনেল আনে 2-3খন, বা যদি কানেকশ্যন কৰিব নাজানে কি কি লাগে, মোক এটা কমেণ্ট কৰিলে হ'ল, মই যাম, মই ধুনীয়াকৈ কৰি থৈ আহিম। তো ঠিক আছে, ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ। ইমানকণে আপোনালোকক আজি দেখুৱাবলৈ পাই অকণমান সুখী হৈছোঁ। এইখন ফেন দেখিছে? এই ফেনখন এডাল ষ্টেণ্ড দেখিছেনে? এডাল মই নিজে বনাই লোৱা ষ্টেণ্ড হয়। এখন মই ষ্টেণ্ড ফেন বনাই দিলোঁ ফেনখন। তো গতিকে পেনেলখন এবাৰ মই বেক কেমেৰা কৰি দেখুৱাই দিছোঁ কোনখন পেনেল। এইখন পেনেল দেখিছে, চ'লাৰ পেনেল। এইটো উষা কোম্পানীৰ পেনেল, এখন ভাল পেনেল, বেয়া নহয়, উষা কোম্পানীৰ। এইখন মোৰ 2200মান টকা লৈছিলে। গতিকে ভিডিঅ'টো যদি দেখুৱালে, যদি চাই আপোনালোকে ভাল পালে, তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰি দিব। এতিয়ালৈ ৰাখিছোঁ, বাই বাই, ধন্যবাদ। আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব নকৰিলে আৰু মনটো ভাল নালাগিব ন। দিয়ক এতিয়ালৈ, বাই বাই।